বুকা পানী গছকি অসমৰ বানাকান্তৰ কাষত দেশৰ প্ৰখ্যাত উদ্যোগপতি কুমাৰ মংগলম বিৰলাৰ জীয়ৰী। সংবাদ মাধ্যম অথবা প্ৰচাৰৰ পৰা আঁতৰি নীৰৱে বিতৰণ কৰিছে বান সাহায্য। এই যুৱতীগৰাকীৰ নাম অনন্যা বিৰলা। দেশৰ প্ৰখ্যাত উদ্যোগপতি আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ মংগলম বিৰলাৰ জীয়ৰী অনন্যা। অনন্যাৰ মহানুভৱতা এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দেশৰ অষ্টম ধনী উদ্যোগপতিৰ ভিতৰত নাম আছে আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাৰ। আৰু সেইগৰাকী দেশৰ প্ৰখ্যাত উদ্যোগপতিৰ জ্যেষ্ঠ কন্যা এইগৰাকী অনন্যা বিৰলা। অনন্যা বিৰলাই তেওঁৰ নিজা ফাউণ্ডেশ্যন অনন্যা বিৰলা ফাউণ্ডেশ্যনৰ উদ্যোগত এটা দল লৈ অসমৰ গাঁৱে ভূঞে এতিয়া বানাকান্তৰ কাষত ঘূৰিছে। উজনি অসমৰ শিৱসাগৰ চৰাইদেউ গাঁৱৰ মাজে মাজে বোকা পানী খচকি গৈ বান সাহায্য বিতৰণ কৰিছে অনন্যাই। অসাধাৰণ হৈও সাধাৰণ এইগৰাকী অনন্যা বিৰলা। ইতিমধ্যে পূৰ্বে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ অসমবাসীক সহায় কৰিবলৈ আহ্বান জনাইছিল। Hello everyone, we all know how hard it has been for Assam with the devastating floods. At the Ananya Birla Foundation, we have collaborated with some incredible organizations doing some great relief work on ground in Assam to send across some essential kits. Some of these include dry ration, educational materials, and hygiene kits, amongst other things. You can be a part of this. I have made a list of things that you can donate. It's part of this carousel and it's in the caption as well. We have set up collection points in 3 cities currently: Mumbai, Bangalore, and Calcutta. You can donate to these collection points from tomorrow, which is the 28th of July, till the 2nd of August. And we will make sure that everything that you donate gets personally sent across to the ones in need, and we will report back to you. Thank you so much. কিন্তু প্ৰচাৰ মাধ্যম অথবা সামাজিক মাধ্যমৰ জনপ্ৰিয়তাক এৰাই চলি নীৰৱে গাঁৱে গাঁৱে গৈ একাঠু পানীৰ মাজত বানাকান্তক সহায় কৰিছে অনন্যা বিৰলাই। আৰু এই ধনী উদ্যোগপতিগৰাকীৰ জীয়ৰীৰ এই মহানুভৱতাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে। নিউজ ডেস্ক assam.com